Hey guys, welcome to my YouTube channel Produce Vlog. আজি মই ৰাতিপুৱা এখন পাৰ্কলৈ আহিলোঁ। এই পাৰ্কখন গম পায়নে? এই পাৰ্কখন গুৱাহাটী গণেশগুৰি হেঙেৰাবাৰীত। আমাৰ হেঙেৰাবাৰী আমাৰ যিটো DC অফিচৰ DC অফিচৰ কাষতে এই পাৰ্কখন আছে। এই পাৰ্কখনৰ কিছু পৰিৱেশ মই ৰাতিপুৱা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপুনি চাওক কেনেকৈ কি পৰিৱেশটো আছে। এই হেঙেৰাবাৰীটো ৰাস্তা আৰু এই হেঙেৰাবাৰী ৰাস্তাটোৱেদি এইটো ৰাস্তাই আহিব লাগিব। এই পাৰ্কখনৰ নামটো হৈছে অমৃত উদ্যান। নাম দিছে অমৃত উদ্যান। এইসকল তেনেকৈ এইখন গেটেদি সোমাব লাগিব আৰু এইসকল ৰাইজে তেনেকৈ অহা যোৱা কৰিছে ৰাতিপুৱা পাৰ্কখনলৈ। আৰু এইফালে কি আছে আমি চাওঁচোন আহক। কি আছে অলপ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন গেটেদিও আপুনি আহিব পাৰিব। এইখন গেটেদিও আপুনি আহিব পাৰিব। দাদা এইটো ইয়াতে আহিবলৈ হ'লে টিকটৰ কিবা আছে নেকি? কেনেকুৱা কি আছে? ৰাতিপুৱা আহিলে কিমান সময়ত ফ্ৰী আছে? ৰাতিপুৱা 5টা খোলে কেইটালৈকে? তেনেকুৱা টিকট নালাগে ন? আৰু তাৰপিছতখিনি লাগে কিমানকৈ টিকট? 30 টকা। অঁ, কৈছে যে ৰাতিপুৱা 5টা বজাৰ পৰা যদি আপোনালোকে 7টা বজালৈ আহে এইটো জেগাত টিকট নালাগে, আৰু যদি 7টা বজাৰ পিছত আহে তেতিয়া টিকট লাগে। টিকটৰ মূল্য বোলে 30 টকা। ইয়াত কেনেকুৱা এটা পৰিৱেশ আছে দেখুৱাইছোঁ। ইয়াতে লিখা আছে কি বুলি, অমৃত উদ্যান গুৱাহাটী। আৰু ইয়াৰ কিছুমান বৰ সুন্দৰ কিছুমান প্ৰতিমূৰ্তি স্থাপন কৰি ৰাখিছে আমাৰ সকলোবিলাক ৰাইজে যাতে ভাল দেখে। কওকচোন, এটা সুন্দৰ পৰিৱেশ। এইফালেদিও আপুনি যাব পাৰিব, মানে যেনিয়ে আমি যাব পাৰিব, যেনিয়ে আহে আপুনি তেনিয়ে যাব পাৰিব। এটা বহল এটা এৰিয়া লৈ পেলাই এই পাৰ্কখন খুলিছে। খুব সুন্দৰ লাগিছে পাৰ্কখন। আপুনি যদি ইয়ালৈ আহে ৰাতিপুৱা বেলাটো খুব এটা ভাল এটা পৰিৱেশ পাব আপুনি। আৰু আপোনাৰ মনৰ মতে আপুনি কিছুমান আপোনাৰ যিখিনি শাৰীৰিক ব্যায়াম, এই ব্যায়ামখিনি কৰিবলৈ আপুনি সুবিধা পাব। আপুনি আৰু কি আছে মই চাওঁ। এইফালে বোলে এখন ৰেষ্টুৰেণ্ট আছে। সেই ৰেষ্টুৰেণ্টখন এনেকুৱা ৰেষ্টুৰেণ্টখন চামগৈ বোলক। এখন ৰেষ্টুৰেণ্টখন নাম দিছে ৰেষ্টুৰেণ্ট নাম দিছে। এখন এখন ৰেষ্টুৰেণ্ট আছে সম্পূৰ্ণ AC এখন ৰেষ্টুৰেণ্টৰ নাম দিছে কি ৰয়েল ডাইন ৰেষ্টুৰেণ্ট। তো সম্পূৰ্ণ AC। ইয়াতে আহিলে আপোনালোকে খাব পৰা কিছুমান খোৱাৰ ব্যৱস্থাও ইয়াত কৰিছে। ইয়াতে আহিলে আপোনাক খাব পাৰিব। আৰু কি আছে এইদৰে মই অলপ দেখুৱাব বিচাৰিছোঁ। আহকচোন চাওক। যোগাসন কৰিব পৰা ব্যৱস্থা আছে ইয়াত। যোগাসনো কৰি আছে। এইদৰে বাইদেউসকলেও কিছুমান ব্যায়াম কৰি আছে ইয়াত সকলোবিলাকে। আৰু ইয়াৰ কলা কৌশলী কিছুমান প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰি ৰাখিছে। ইয়াত যদি দৌৰা মেলা কৰিবৰ কাৰণে খুব ধুনীয়া ব্যৱস্থা কৰি দিছে।
গাইজ আজিলৈ মই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। মোৰ এই চেনেলটো লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰি এইদৰে নতুন ভিডিঅ' বনোৱাত মোক সহায় কৰিব।